আজি মই সমাধান কৰিম কুৱেশ্যন 1 ৰ 4 নম্বৰ উলিয়াব দিছে মান উলিয়াব দিছে sin 30 ডিগ্ৰী প্লাস tan 45 ডিগ্ৰী মাইনাস cosec 60 ডিগ্ৰী বাই sec 30 ডিগ্ৰী প্লাস cos 60 ডিগ্ৰী প্লাস cot 45 ডিগ্ৰী আহা আমি সমাধান কৰো আমি লিখি লৈছো sin 30 ডিগ্ৰী প্লাস tan 45 ডিগ্ৰী মাইনাস cosec 60 ডিগ্ৰী বাই sec 30 ডিগ্ৰী প্লাস cos 60 ডিগ্ৰী প্লাস cot 45 ডিগ্ৰী আমি মানসমূহ বহুৱাই দিছো তোমালোকে স্ক্ৰিনত চাই লোৱা sin 30 ডিগ্ৰীৰ মান হ'ব হাফ নেক্সট প্লাস tan 45 ডিগ্ৰী হ'ব 1 মাইনাস cosec 60 ডিগ্ৰীৰ মান হৈছে 2/√3 নেক্সট sec 30 ডিগ্ৰী হৈছে 2/√3 প্লাস cos 60 ডিগ্ৰী হৈছে হাফ প্লাস cot 45 ডিগ্ৰী হৈছে 1 তোমালোকে স্ক্ৰিনত চাই লোৱা এতিয়া আমি লৈছো লসাগু কি লৈছো আমি লসাগু লৈছো লসাগু হ'ব 2√3 এতিয়া আমি চাও ইয়াতে 2 আছে গটিকে 1 ৰ লগত পূৰণ হ'ব √3 1 * √3 হ'ল তাৰ পিছত প্লাস 1 1 ৰ তলত একো নাই মানে 1 আছে গটিকে লসাগু আমাৰ 2√3 গটিকে 1 ৰ লগত 2√3 পূৰণ হলে পাম আমি 2√3 পাম তাৰ পিছত মাইনাস আছে ইয়াতে আছে √3 আমাৰ লসাগু 2√3 যেটো √3 আছে গটিকে 2 ৰ লগত কি পূৰণ হ'ব 2 পূৰণ হ'ব নেক্সট আমি ইয়াত হৰত আহিছো হৰটো আমাৰ কিমান হ'ব লসাগু 2√3 হ'ব গটিকে 2 ইয়াতে √3 আছে গটিকে কিমান পূৰণ হ'ব 2 পূৰণ হ'ব 2 * 2 হ'ব প্লাস ইয়াতে 2 আছে আমাৰ লসাগু 2√3 গটিকে √3 পূৰণ হ'ব √3 * 1 কিমান হ'ব √3 তাৰ পিছত প্লাস ইয়াতে একো নাই মানে 1 আছে গটিকে আমাৰ লসাগু কিমান 2√3 গটিকে আমি পূৰণ কৰিব লাগিব 2√3 * 1 কিমান হ'ব 2√3 হ'ব আমি জাস্ট সমাধান কৰিছো √2√3 কেনসেল যাব এটু আৰু এটু কেনসেল যাব থাকিব কিমান √3 প্লাস 2√3 মাইনাস 2 * 2 4 হ'ব নেক্সট আমি হৰটো চাও 2 * 2 4 হ'ল প্লাস √3 প্লাস 2√3 এতিয়া আমি এইখিনি সজাই লিখিছো ইয়াতে মাইনাস ৰুট থাকাখিনি এফালে লৈ আহিছো আৰু ৰুট নথকাখিনি এফালে লৈ গৈছো এটো সহজ হ'বৰ কাৰণে সজাই লিখিছো এটো √3 আছে 2√3 - 4 আহিলে এইটো কি কৰিছো +4 টো আমি লাষ্টত লিখিছো ইয়াত লিখিছো √3 + 2√3 + 4 বেলেগ একো কৰা নাই একে আছে এইটো কমন নললেও কথা নাই তোমালোকে জানাই 2√3 আৰু +√3 কিমান হ'ব 3√3 গতিকে ডাইৰেক্ট তোমালোকে এইটো স্টেপ নকৰি ডাইৰেক্ট এইটো স্টেপলৈ যাব পৰা মই বুজি নাপাবা বুলি কিছুমানৰ কাৰণে এইটো স্টেপো লিখি দিছো ইয়াত এই দুটাৰ কি কমন আহিছে √3 কমন আহিছে গতিকে ইয়াত কিমান থাকিলে 1 থাকিব আৰু ইয়াতে কিমান হ'ব +2 থাকিব -4 আছে নেক্সট বাই কি হৈছে ইয়াতেও আমি কি কৰিছো √3 কমন লৈছো √3 কমন আহিলে ইয়াত কি থাকিব 1 থাকিব আৰু প্লাস ইয়াতে কি থাকিব 2 থাকিব যেটো √3 কমন ওলাই গল আৰু +4 থাকিলে এটা কিমান হ'ব 1 + 2 কিমান হ'ব 3 হ'ব গতিকে 3√3 হ'ল -4 আছে -4 থাকিলে বাই কিমান হ'ব ইয়াতো কিমান আছে 1 + 2 কিমান হ'ব 3 হ'ব গতিকে 3√3 প্লাস কি হ'ব 4 হ'ব এইটো স্টেপ নকৰিলেও কোনো কথা নাই এইটো ডাইৰেক্ট কৰিব পাৰিবা নেক্সট ইয়াতে আমি কি কৰিছো হৰ পৰিমেয়কৰণ কৰিছো এইটো ইয়াত কিয় হৰ পৰিমেয়কৰণ কৰিব লগা হ'ল কাৰণ হৰত আমাৰ ৰুট আছে গতিকে ৰুট উঠাবৰ বাবে আমি কি কৰিছো হৰ পৰিমেয়কৰণ কৰিছো ইয়াত মই লিখি দিছো হৰ পৰিমেয়কৰণ আমি কৰিছো হৰ পৰিমেয়কৰণ কৰিবৰ বাবে আমি কি কৰিছো ইয়াতে 3√3 + 4 এইটোৰ লগত আমি কি কৰিছো 3√3 - 4 আমি পূৰণ কৰিছো ইয়াত যেহেতু কৰিছো ওপৰতো কৰিব লাগিব তেতিয়া এই দুটা কাটা কাটি গৈ একে থাকিব গতিকে কি কৰিছো ইয়াতো 3√3 - 4 পূৰণ কৰি দিছো
এতিয়া এইটো হল a আৰু এইটো হল b আৰু এইটো হৈছে ইয়াতো a এইটো b বুলি ধৰি ল'ব পাৰো গতিকে কি হ'ব আমি ইয়াতে দুটা সূত্ৰ ব্যৱহাৰ কৰিব পাৰিম এটা হৈছে a + b হোল স্কয়াৰ আৰু এটা সূত্ৰ হৈছে a স্কয়াৰ - b স্কয়াৰ এৰে সোৱা সৰি এটো প্লাস নহব এটো মাইনাস হ'ব এটো মাইনাস হ'ব a - b হোল স্কয়াৰ এটো আৰু এটো হ'ব a স্কয়াৰ - b স্কয়াৰ এটো আমি সকলোৱে জানো কিমান হ'ব a স্কয়াৰ - twice ab plus b স্কয়াৰ আৰু এটো হ'ব a - b a plus b এতিয়া সোৱা এটো কি হৈ গল a - b হোল স্কয়াৰ হৈ গল কাৰণ এটো a এটো b বুলি ধৰলো এটো a টু b বুলি ধৰলে তো মাইনাস হোল স্কয়াৰ হৈ যাব আৰু এটো আছে প্লাস এটো আছে মাইনাস গতিকে এটো আমাৰ কি সূত্ৰত পৰিব এইটো সূত্ৰ আহিব a - b a plus b এটা a plus b a minus b কিমান হ'ব a square minus b square গতিকে আমি লিখিব পাৰিম √3 square minus 4 square লিখিব পাৰিম এতিয়া আমি এইখিনি সূত্ৰত ভাঙি দিব পাৰিম এতিয়া তোমালোকে স্ক্ৰিনত চাই লোৱা এইটো আমাৰ কি হৈছে 3√3 স্কয়াৰ তুমি ভাঙি দিওতে কিমান পালো 9 কিয় 3 স্কয়াৰ কিমান হ'ব 9 আৰু ৰুট স্কয়াৰ আৰু ৰুট কেনসেল গৈ কিমান হ'ব চাই লোৱা 3 হ'ব আৰু এটো 4 স্কয়াৰ আছে গতিকে কিমান হ'ব এটো 16 হ'ব আৰু ওপৰত কি কৰিছো আমি a - b হোল স্কয়াৰ ভাঙি দিছো গতিকে এটো কিমান হ'ব 3√3 স্কয়াৰ - 2 এটা আহিব ইনটু 3√3a ইনটু b মানে 4 প্লাস কি হ'ব এটো 4 স্কয়াৰ এতিয়া আমাৰ এটো কিমান হ'ব 9 into 3 27 আৰু -16 আৰু এটো 3 স্কয়াৰ কিমান হ'ব 9 আৰু √3 ৰুট আৰু স্কয়াৰ কেনসেল গৈ থাকিব 3 তাৰ পিছত হ'ব -2 into 3 into 4 কিমান হ'ব 24 আৰু √3 আছে √3 থাকিব তাৰ পিছত প্লাস আহিব 4 স্কয়াৰ হ'ব 16 এতিয়া 9 into 3 পালো 27 তাৰ পিছত -24 √3 পাম তাৰ পিছত +16 তাৰ পিছত তলত 27 - 16 হ'ব 11 নেক্সট আমি কি কৰিছো 27 আৰু 16 প্লাস কৰি দিলো গতিকে কিমান হ'ব 43 আৰু মাইনাস কিমান থাকিব 24 √3 আৰু বাই কিমান হ'ব 11 এইখিনিয়ে আমাৰ মান উলিয়াবলগীয়া আছিল আমি উলিয়ালো তোমালোকৰ যদি ভিডিওটি চাই ভাল লাগিছে তেনে হলে লাইক কমেন্ট কৰাৰ লগতে চেনেলটি সাবস্ক্ৰাইব কৰিবা ধন্যবাদ